নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ, জে মেমৰিয়েল হস্পিটেল ডিব্ৰুগড়। আজি মই এটা বিষয় আলোচনা কৰিব লৈছোঁ। বিষয়টো হৈছে যে হঠাতে শুনা যায় এগৰাকী মহিলাই এবৰ্চন কৰাইছিলে, তাৰপিছত তেখেতৰ ল'ৰা ছোৱালী হোৱা নাই। এবৰ্চন কৰোৱাৰ কাৰণে তেখেতৰ বন্ধাত্ব সমস্যাটো হৈছে। এতিয়া মই আজি আলোচনা কৰিম প্ৰকৃততে এবৰ্চন কৰাৰ পিছত কি কাৰণেনো বন্ধাত্ব সমস্যাটো হ'ব পাৰে আৰু তাক নোহোৱা কৰিবলৈ কি আমি প্ৰয়োজনীয় সাৱধানতা ল'ব লাগে। এবৰ্চন দুই প্ৰকাৰে কৰিব পাৰি। এবিধ হ'ল টেবলেট খাই, মানে মেডিচিন যেনে মিফেজেছ চাইটলক টেবলেট খাই পিনি কৰিব পাৰি। মেডিচিন খাই প্ৰায় 2 মাহ যদি গৰ্ভ থাকে তেনেহ'লে মেডিচিনৰ দ্বাৰা হৈ যায়, আৰু যদিহে 2 মাহতকৈ বেছি হয় তেনেহ'লে অস্ত্ৰোপচাৰৰ দ্বাৰা কৰিব লাগে, কাৰণ তাতে বেবীটোৰ ডাঙৰ হৈ যায় পৰিমাণটো। আৰু যদিহে 3 মাহৰ ভিতৰত হয় তেনেহ'লে এজন ডক্তৰে অস্ত্ৰোপচাৰ কৰিব পাৰে, আৰু যদি 5 মাহলৈকে 3 মাহৰ পৰা 5 মাহলৈকে যদি হয় তেনেহ'লে 2জন ডক্তৰ থাকিব লাগে। 5 মাহৰ ওপৰত আইনগতভাৱে এবৰ্চন কৰিব নোৱাৰি। এতিয়া এবৰ্চনসমূহ কেনেধৰণে কৰা হয় আৰু কোন সময়ত কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় মই তাকে চমুকৈ আলোচনা কৰিম। আৰু কি কাৰণেনো বন্ধাত্ব সমস্যাসমূহ হয়। প্ৰথমতে, যদিহে এই পদ্ধতিটো কৰোঁতে যদি বাহিৰৰ ইনষ্ট্ৰুমেণ্টখিনি বা সঁজুলিখিনি ভালকৈ যদি ষ্টেৰিলাইজ কৰা নহয়, তাতে যদি ইনফেকশ্যন ভিতৰলৈ গুচি যায় তেনেহ'লে ইউটাৰাছৰ ভিতৰত ইনফেকশ্যন হৈ পিনি ইউটাৰাছৰ ভিতৰখন নষ্ট কৰি পেলায়। নষ্ট কৰি পেলোৱাৰ পিছত তাৰপিছত ফেলোপিয়ান টিউবটো নষ্ট কৰি পেলায়। তেতিয়া পিছত এণ্ডোমেট্ৰিয়ামটো ভালকৈ নহয় বা দুখন বেৰ লাগি ধৰে বা ফেলোপিয়ান টিউববিলাক নষ্ট হৈ গৈ পিনি পিছত বন্ধাত্ব সমস্যাটো হ'ব পাৰে। প্ৰথম কথা হ'ল ইনফেকশ্যন বা বীজাণু সংক্ৰমণ হোৱাটো। দ্বিতীয় কথা, কৰাৰ মানুহজনৰ কি ভুলৰ কাৰণে এনেধৰণৰ সমস্যাখিনি হ'ব পাৰে। মই এতিয়া এইখিনি ক'বলৈ আহিছোঁ। প্ৰথমতে এইটো হ'ল ডাইলেটৰটো এইটো ইউটাৰাছৰ মুখখন খুলিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ 12টামান ভাগ থাকে। মই ডাঙৰটো এইটো কাৰণে আনিছোঁ যে ডাঙৰটোৰে ইনজুৰিটো বেছি কৰে। ইউটাৰাছৰ মুখখনৰ ইনজুৰিটো বেছি হয়। ইউটাৰাছৰ মুখখন যদি বেছিকৈ খুলি দিয়া হয়, বেছিকৈ খুলি দিলে মানে তেতিয়া এইটো যে দেখিছে চাৰ্ভিক্স, এইটো সোমোৱাৰ ৰাস্তাটো, এইটো হ'ল ইউটাৰাছ, এইটো হ'ল ফেলোপিয়ান টিউব। ইয়াতে যেতিয়া এই ডাইলেটৰটোৱে এই ৰাস্তাটো খোলা হয়, খুলি লোৱাৰ পিছত ইয়াতে কিছুমান চাৰ্কুলাৰ মাচুল থাকে। চাৰ্কুলাৰ মাচুলবিলাক ডেমেজ হৈ গ'লে তেতিয়া পিছত এই নষ্ট হোৱা মাচুলখিনি ঠিক হওঁতে পিছত এই ৰাস্তাটো সৰু হৈ যায়। ইয়াকে চাৰ্ভিকেল ষ্টেন'চিছ বুলি কোৱা হয়। এই ষ্টেন'চিছ হৈ গ'লে তেতিয়া শুক্ৰাণুবিলাক এই ভেজাইনেল স্পেচৰ পৰা ইয়ালৈ যাব নোৱাৰে। গতিকে যাব নোৱাৰিলে মানে বন্ধাত্ব সমস্যাখিনি হ'ব পাৰে। ইয়াৰ পিছতে এইটো এটা ইনষ্ট্ৰুমেণ্ট হ'ল এইটো কিউৰেট। এই কিউৰেটটোৱে ইয়াৰ ভিতৰৰ পৰা প্ৰডাক্টখিনি এনেকৈ চুচি লৈ অনা হয়। এই চামুচৰ নিচিনাকৈ চুচি লৈ অনা হয়। কিন্তু যদি এই জেগাটোত যদি বেছিকৈ ৰুকি দিয়ে তেনেহ'লে ইয়াত ঘাঁ লাগিব পাৰে। ঘাঁ লাগি এই ৰাস্তাটো সৰু হৈ যাব পাৰে। এইটো এণ্ডোমেট্ৰিয়াম বা ভিতৰৰ গৰ্ভভাগত যদি বেছিকৈ ৰুকি দিয়া হয় তেনেহ'লে ইয়াতে ঘাঁ লাগি পিনি ইয়াত থকা এণ্ডোমেট্ৰিয়েল চেলখিনি বাহিৰলৈ ওলাই গুচি আহিলে পিছত থিন এণ্ডোমেট্ৰিয়াম হ'ব পাৰে। এণ্ডোমেট্ৰিয়েল চেলখিনি কমি গ'লে তাৰপিছত ইয়াতে যদি ঘাঁ লাগে, ঘাঁটো শুকাওঁতে দুটা ৱাল একেলগে লাগি যাব পাৰে। তাক এছাৰমেণ্ট চিণ্ড্ৰম বুলি কয়। এই ৱাল দুটা লাগি গ'লে ইয়াত স্পেচটো কমি যায়। গতিকে স্পেচটো কমি গ'লে মানে ইয়াতে পিছত এম্ব্ৰায়'টো ডাঙৰ হ'বলৈ স্পেচ নাথাকে, তেতিয়া বন্ধাত্ব সমস্যাখিনি হ'ব পাৰে। তৃতীয়তে, এই যে ফেলোপিয়ান টিউবৰ মুখখন দেখিছে, মুখখনৰ ভিতৰত যদি ঘাঁ লাগে তেনেহ'লে এই টিউবটো বন্ধ হৈ যাব পাৰে। বন্ধ হৈ গ'লে মানে
তেতিয়া পিছত ডিম্বাণুটো এনেকৈ আহিব নোৱাৰে, শুক্ৰাণুখিনিও যাব নোৱাৰে। গতিকে এই ৰাস্তাটো বন্ধ হৈ গ'লে পিছত বন্ধ্যাত্বৰ সমস্যা হ'ব পাৰে। গতিকে এই 3টা জেগাত ভালকৈ সাৱধানে কৰিব লাগে। এতিয়া কি সাৱধানতা ল'ব লাগে? সাৱধানতাখিনি প্ৰথম কথা, সাৱধানতাৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। সাৱধানতাৰ প্ৰথম এই ইনষ্ট্ৰুমেণ্ট বা সঁজুলিখিনি ভালকৈ ষ্টেৰিলাইজ কৰি ল'ব লাগে। ষ্টেৰিলাইজ কৰি পিনিহে কৰিব লাগে আৰু চাব লাগে যে যি জেগাত কৰা হয় ভালকৈ ষ্টেৰিলাইজেশ্যন কৰা হয়নে নহয়, সেইটো বস্তু প্ৰথম কথা। দ্বিতীয় কথা, এজন এক্সপাৰ্ট ডক্টৰজন এই প্ৰক্ৰিয়াটোত অভিজ্ঞ হয়নে নহয় সেইটো বস্তু চাই ল'ব লাগে। আৰু তেখেতৰ ডিগ্ৰীটো সঠিকভাৱে হয়নে নহয়, তেখেতে MTP এক্টৰ মতে এবৰ্চন কৰিবলৈ যোগ্য হয়নে নহয় তাকে চাই ল'ব লাগে। তৃতীয় কথা, যি জেগাত কৰা হয় তাতে সকলো ধৰণৰ সুবিধা আছেনে নাই, যেনে যদি ব্লাড ট্ৰেন্সফিউশ্যন দৰকাৰ হয়, ব্লাড দিব লগা হয়, তাৰ সুবিধা আছেনে নাই, OT ফেচিলিটি আছেনে নাই, এইবিলাক চাই ল'ব লাগে। যদি এইখিনি সুবিধা আছে তেনেহ'লে সেই জেগাটোত MTP কৰা উচিত। ইয়াৰ পিছতে যদি এতিয়া এইখিনি সমস্যা হৈ আছে, বন্ধ্যাত্ব সমস্যাটো হৈ আছে, তেনেহ'লে তাক কেনেদৰে ঠিক কৰিব পৰা হয়? প্ৰথম কথা, এটা এণ্টিবায়'টিক কোৰ্চ দিব লাগিব। এণ্টিবায়'টিক কোৰ্চ দি পিনি তাতে যদি ইনফেকশ্যন আছে ইনফেকশ্যনখিনি ঠিক কৰিব লাগিব। দ্বিতীয়তে এখন HCG হিষ্টেৰ'চেলফিংগোগ্ৰাফি কৰিব লাগিব। এই হিষ্টেৰ'চেলফিংগোগ্ৰাফিত চাৰ্ভিক্সৰ ভিতৰত, ইউটেৰাছৰ ভিতৰত আৰু ফেলোপিয়ান টিউব খোলা আছে নে নাই তাকে চোৱা হয়। যদিহে তাতে কিবা যদি বিসংগতি পোৱা হয় তেনেহ'লে হিষ্টেৰস্কপি কৰি ভিতৰত যদি বেৰ দুখন লাগি আছে খোলা হ'ব, যদি চাৰ্ভিক্সটো যদি সৰু হৈ আছে তেনেহ'লে ডাঙৰ কৰি লোৱা হ'ব, আৰু যদি ফেলোপিয়ান টিউব বন্ধ আছে তেনেহ'লে এডাল টিউবেৰে হিষ্টেৰস্কপি যিটো আছে তাৰ কেমেৰাৰ তলেদি এটা টিউব দি পিনি ফেলোপিয়ান এটা টিউবেৰে খুলি দিয়া হ'ব। খুলি দি পিনি তাৰপিছত আমি পেটৰ পৰা ওপৰৰ পৰা চাব লাগিব ইউটেৰাছৰ ভিতৰত সঁচাকৈ খুলিছে নে নাই। খোলাৰ পিছত নৰ্মেলৰ কাৰণে প্ৰেগনেঞ্চি আগবাঢ়িব পাৰি। কিন্তু ফেলোপিয়ান টিউব যদি বেছিকৈ যদি নষ্ট হৈ যায় তেনেহ'লে কিন্তু এই অপাৰেশ্যনটো কৰি লাভ নাই। তেতিয়া টেষ্ট টিউব বা IVF কৰাই বেছি ভাল হ'ব। ইয়াৰ পিছতে এই হিষ্টেৰস্কপিক টিউবেল কেনুলেশ্যন মানে টিউব খোলাৰ অপাৰেশ্যনটো যদি কৰা হয়, কৰাৰ আগতে কিছুমান বস্তু চাই ল'ব লাগিব। মানুহজনৰ ধাতু ঠিক আছে নে নাই চাই যাব লাগিব। তেখেতৰ ডিম্বাণু সংখ্যা মানে AMH সেইটো 2তকৈ ওপৰ আছে নে চাব লাগিব। তেখেতৰ বয়সটো যদি 35তকৈ বেছি হৈ যায় তেতিয়াও কৰি লাভ, 37তকৈ যদি বেছি হৈ যায় তেতিয়াও কৰি লাভ নাই। গতিকে এইখিনি বস্তু যদি ঠিক থাকে তাৰপিছতে টিউবকেইটা খুলি পিনি তেখেতক নৰ্মেল প্ৰেগনেঞ্চিৰ কাৰণে আগবাঢ়িব পাৰে। যদি এইখিনি ক্ৰাইটেৰিয়া যদি ঠিক নাথাকে তেখেতে টেষ্ট টিউব বেবী বা IVF কৰাই বেছি ভাল হ'ব। আৰু আকৌ কওঁ, যদিহে আপুনি ভৱিষ্যতে কেতিয়াবা এবৰ্চন কৰাৰ কথা ভাবে তেনেহ'লে সেই জেগাটোৰ এইখিনি সুবিধা আছেনে নাই, ব্লাড দিয়া বা ভালকৈ ষ্টেৰিলাইজ কৰা চাকচন মেচিন, OT ফেচিলিটি এইবিলাক আছেনে নাই চাই ল'ব। আৰু যিজন ডক্টৰে কৰিছে তেখেত এই পদ্ধতিটোত এক্সপাৰ্ট হয়নে নাই সেইটো চাই ল'ব। আৰু সাৱধানৰ মৰণ নাই। গতিকে এইখিনি যদি সাৱধানতা লয় তেনেহ'লে নিশ্চয় আপোনাৰ ভৱিষ্যতে এই সমস্যাখিনিৰ পৰা আঁতৰি থাকিব পাৰিব। ধন্যবাদ।